ভাল লাগিছে অনুভৱ আমি নতুনকৈ এটা বনাই আছোঁ চিক্ৰেট অপাৰেশ্যন কৰিবৰ কাৰণে এইটো ক'ব নোৱাৰি তো নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি দেখাবলৈ খুজিছোঁ আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁ আপোনালোকক কিলঘাটৰ বিষয়ে কিলঘাটটো কেনেকুৱা ষ্টাৰ্টিঙত বনাই থকা ভিডিঅ' দেখাইছিলোঁ আপোনালোকক আৰু আজি দেখাই আছোঁ আপোনালোকক এটা সম্পূৰ্ণ ৰূপত কিলঘাটটো আমাৰ হৈ উঠিছে এয়া চাওক সম্পূৰ্ণ ৰূপত হৈ উঠিছে এইটো এটা ৰুম তাত আৰু এটা ৰুম আছে তেনেকৈ ৰুম কেইবাটাও আছে ইয়াত আৰু কৰিডৰ আছে ইয়াতে এনেকৈ মানে কি হ'ল ইয়াত প্ৰেক্টিছ এটা হ'ব আমাৰ ৰুম ইণ্টাৰভিউশ্যনৰ কেনেকৈ অপাৰেশ্যন কৰিব লাগে ৰুমৰ ভিতৰত যাই পিনে দুশ্মনক কেনেকৈ মাৰিব লাগে হাইডাত কৰি থ'লে হাইডাত থকা জেগাত এনিমিসকলক কেনেকৈ মাৰিব লাগে আৰু হষ্টেজক কেনেকৈ বচাব লাগে ইয়াতে সেইটো ট্ৰেইনিং দিয়া হ'ব আৰু ট্ৰেইনিংটো ইয়াৰ ঘৰৰ ভিতৰতে হ'ব ইয়াত বুলেট ফায়াৰিং হ'ব তো ৰুমবোৰ আপোনালোকক দেখাবলৈ খুজিছোঁ তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো কিলঘাটটোত কেইটা ৰুম আছে চব দেখাম আপোনালোকক তো এইটোৱে হৈছে আমাৰ কিলঘাট যিটো কিলঘাটত ৰুম ইণ্টাৰভিউশ্যনৰ প্ৰেক্টিছ চলিব ইয়াতে কেনেকৈ ৰুমত ৰাস্তা যোৱা এইটো এটা ৰুম এইটো এটা ৰুম এইটো এটা ৰুম এইটো এটা আমাৰ আপোনালোকক দেখাইছিলোঁ এই কিলঘাটৰ বিষয়ে ভিডিঅ'টোত তেতিয়া কিলঘাটটো বনাই থকা হৈছিলে আৰু আজি সম্পূৰ্ণ এটা মাহৰ অন্তৰত এই ৰুমকেইটা সজীৱ হৈ উঠিলে মানে সম্পূৰ্ণ হৈ উঠিলে প্ৰায় 1 মাহ লাগিছে এইখিনি বনাওঁতে বহুত টায়াৰৰ দৰকাৰ হৈছে চাওক এটা এটা সূতাত কমেও 9টা 10টা টায়াৰৰ দৰকাৰ হৈছে আৰু এইবোৰ ৰুম এইটো হৈছে কৰিডৰ আমাৰ ব্ৰেকফাষ্ট চলি আছে চানা চব্জি এইটো খাইছ লৰাই যা লৰাই যা Hold me close till I get up. Time is barely on our side. Hold me close till I get up. Time is barely on our side.